আজিকালি মানে কাম কৰিবলগীয়া কাম মানে মৰি আছে ই ৰিক্সা। খবৰলৈ স্বাগতম জনাইছোঁ। মই গিয়াছুদ্দিন আহমেদ। আপোনালোক আটাইয়ে জ্ঞাত যে ৰাজ্যত বৰ্তমান বৃদ্ধি পাইছে, অগণন হাৰত বৃদ্ধি হৈছে ই ৰিক্সা। কিন্তু ই ৰিক্সা বৃদ্ধিৰ কাৰণ কি? ই ৰিক্সাৰ বৃদ্ধি হোৱাৰ কাৰণসমূহ কি কি? বা একাংশই উল্লেখ কৰে যে নিবনুৱা সংখ্যাৰ বাবে ই ৰিক্সা বৃদ্ধি পাইছে। এয়াই নেকি সত্য? আমি সত্যতা জানিবৰ বাবে আমি এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ ই ৰিক্সা চালকৰ ওচৰত আহি উপস্থিত হৈছোঁ। ই ৰিক্সা চালকসকলৰ মত কি, তেখেতসকলে কি কয় এই সন্দৰ্ভত তেখেতসকলৰ পৰা কিছু জানিবৰ বাবে আমি কাম্য কৰিম। দাদা নমস্কাৰ জনাইছোঁ অসম খবৰলৈ। দাদা, দেখা গৈছে যে ৰাজ্যত অগণনভাৱে বৃদ্ধি পাইছে ই ৰিক্সা। ই ৰিক্সা বৃদ্ধি হোৱাৰ কাৰণ কি বুলি ভাবে? মেইন কথা নিবনুৱা, কোনো কাম নোহোৱাৰ কাৰণে, বেলেগ কাম নাই। বেলেগ কাম নোহোৱাৰ কাৰণে আৰু মানে সততে মানে পাই ৰিক্সাখন কিনি ঘৰটো মানে পোহপাল দি আছে। এতিয়া ধৰক ই ৰিক্সা বৃদ্ধি হৈছে, ই ৰিক্সা বৃদ্ধিয়ে কাৰোবাৰ জীৱনৰ পথ মুকলি হৈছে, কাৰোবাৰ হৈছে, কাৰোবাৰ অসুবিধাও হৈছে, কাৰোবাৰ সুবিধাও হৈছে। অসুবিধা ধৰক কেনেকুৱা ধৰণৰ? অসুবিধা ধৰক কেনেকুৱা ধৰণৰ, কিছুমানে ধৰক চলাব নাজানে, ইয়াৰ ধৰক লাইনখন নাজানে, কোনফালে গ'লে পইচা পাব, কোনফালে গ'লে নাপাব। এতিয়া যিখিনি মানুহৰ কাৰণে অসুবিধা হৈছে, যিখিনি জানে। হয়, এতিয়া ধৰক ই ৰিক্সা বৃদ্ধি হৈছে, একাংশই উল্লেখ কৰে যে ই ৰিক্সা বৃদ্ধিৰ বাবে ৰাজ্যত দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে। নিশ্চয় দুৰ্ঘটনাটো হৈ আছে, মানুহ মৰি আছে ই ৰিক্সালৈ। হয়, অনুজ্ঞাপত্ৰ ই ৰিক্সা চালকৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় নেকি? চবৰ ক্ষেত্ৰতে প্ৰযোজ্য। এতিয়া একাংশই উল্লেখ কৰে যে কিশোৰীসকলেও ই ৰিক্সা, সেইটো সৰু ল'ৰা ছোৱালী যিবিলাক আছে সেইবিলাকেও ই ৰিক্সা চলায়। হয়, কিন্তু সেইবিলাকৰ হয়তো বয়সে হোৱা নাই ই ৰিক্সা চলোৱা। হয়, আৰু তেওঁলোকে চলায়ো অঘটনবিলাক কৰে। হয়, এতিয়া ই ৰিক্সা যিসকল কিশোৰীয়ে ই ৰিক্সা চলায় তেখেতসকলৰ বাবে কিছু আইন ব্যৱস্থা প্ৰযোজ্য নাই নেকি? আছে, তেওঁলোকৰ ধৰক গাড়ীখন ধৰক দৰকাৰ হ'লে থানাই আৰু চিজ কৰি ৰাখি ঘৰৰ মানে যোন হয় ঘৰৰ তেওঁলোক ঘটাই দিব লাগে, যাতে ৰাস্তাত সেইবিলাক ল'ৰা ছোৱালী যাতে মানে কম বয়সতে ই ৰিক্সা চলাব নালাগে। এয়া হৈছে এগৰাকী ই ৰিক্সা চালক। তেখেতে উল্লেখ কৰিলে যে ৰাজ্যত ই ৰিক্সা বৃদ্ধি হোৱাৰ মূলতেই কাৰণ বুলি তেখেতে উল্লেখ কৰিলে যে ই ৰিক্সাৰ বৃদ্ধি হোৱাৰ মূল কাৰণ হৈছে নিবনুৱাৰ সংখ্যা। নিবনুৱা সংখ্যা বৃদ্ধি হোৱাৰ ফলত ই ৰিক্সা চালকৰ সংখ্যা বৃদ্ধি পাইছে। আনহাতে তেখেতে উল্লেখ কৰিছে যে ই ৰিক্সাৰ অগণন হাৰত ই ৰিক্সা বৃদ্ধি হোৱাৰ ফলত ৰাজ্যত দুৰ্ঘটনা বৃদ্ধি পাইছে। আৰু কম বয়সৰ ল'ৰা ছোৱালীবিলাকো চলাই আছে। আৰু তেখেতে উল্লেখ কৰিছে যে কিশোৰসকলেও, অৰ্থাৎ 18 বছৰৰ অনুৰ্ধৰ কিশোৰসকলেও ই ৰিক্সা চলায়, তেখেতসকলে দুৰ্ঘটনা সংঘটিত কৰে। এই ক্ষেত্ৰত নিশ্চিতভাৱে আৰক্ষী প্ৰশাসনে বিশেষৰূপে দৃষ্টি নিক্ষেপ কৰাটো বিশেষ প্ৰয়োজন। বহুতে প্ৰয়োজন, কাৰণ ৰাস্তা ঘাট আজিকালি ই ৰিক্সাই নধৰা হৈ গৈছে, যান জঁটৰ সৃষ্টি হৈছে। গতিকে প্ৰশাসনে চাব লাগে। আপুনি প্ৰশাসনক কি অনুৰোধ জনাব? অলপ মানে ই ৰিক্সাবিলাক ধৰ জোৰ ই ৰিক্সা য'ত মানে জোৰ মানে পালাই গাঁওখিনি পালাই গাঁৱত চলক, ইয়াত চলক, তেতিয়া অলপ হয়তো কমিব কিজানি। আৰু মংগলদৈত ক'ৰবাত ই ৰিক্সা চালকসকলে তেখেতসকলে নিজ ইচ্ছামতে ই ৰিক্সা তেখেতসকলে চলায়, কোনো ধৰণৰ আইন নাই। নিজৰ ইচ্ছামতে খুচিমতে চলায়। তাৰ কাৰণ কি বুলি ভাবে? একচুৱেলি মেইন কথাটো এতিয়া কৰা কাৰণটোৱে হ'ল মানুহ আজিকালি মানে কি কাম কৰিবলগীয়া কাম নাই। বাহিৰত গ'লেও ধৰক এতিয়া যদি মই বাহিৰত যাওঁ, যোৱাৰ লগে লগে কি হয়, বাহিৰত গ'লেও 18,000 বা 15,000 টকা দিব। হয়, তাত কৰি কি হয়, ই ৰিক্সাখন লৈছোঁ, ই ৰিক্সাখন যদি মই দিনত যদি মোৰ 400 টকা ইনকাম হয়, মাহত 12,000 টকা। বাহিৰত গ'লে মোৰ 18,000 টকা 15,000 টকা, তাৰোপৰি ৰুম ভাড়া থাকে, খৰচ থাকে এক্সট্ৰা। কিন্তু ইয়াতে কি হয়, মই ঘৰত থাকি 400 বা 500 টকা দিনত কামালৈ মই 15,000 টকা ঘৰত থাকিয়ে মই পাই যাওঁ। সেইকাৰণে মেইন কথা হ'ল, মই বুলিয়ে নহয়, আমাৰ যিবিলাক ই ৰিক্সা লৈছে বা যিসকল মানে নিবনুৱা যুৱকে যিবিলাক ই ৰিক্সা লৈছে, সেইটো কাৰণতে তেওঁলোকে ই ৰিক্সা লৈছে বুলি মই নিজকে ভাবোঁ। আৰু ই ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰিব পাৰিনে? একচুৱেলি সৰু পৰিয়াল এটা, সুখী পৰিয়াল এটাক চলিব পাৰে। হয়, এনেকুৱা নহয় যে ইমানো নিম্ন নহয়। হয়, মধ্যম শ্ৰেণী এটা চলিব পাৰিব। আৰু এই মুহূৰ্তত মই গিয়াছুদ্দিন আহমেদে অসম খবৰ তৰফৰ পৰা বিদায় মাগিছোঁ। পৰৱৰ্তী পৰ্যায়ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ ইমান। ধন্যবাদ।